Hello guys, মই আজি আলু পৰঠা এটা বনাম বুলি ভাবিছোঁ। আলু পৰঠা বনাবলৈ প্ৰথমতে লাগিব আমাক আটা, মই 2 চামুচ আটা লৈছোঁ, আন্দাজমতে নিমখ দিছোঁ আৰু ইয়াত দিছোঁ বেকিং পাউডাৰ সৰু চামুচেৰে 1 চামুচ। তাৰপিছত ইয়াত লৈছোঁ পিজ্জা অৰিগেনো মছলা অলপমান দিলে হ'ল, বেছি নালাগে, চেণ্টৰ কাৰণে টেষ্টটো আহিব, চেণ্টটোও খুব ভাল আহিব। তাৰপিছত দিছোঁ চিলি চিডছ অকণমান, এইটো আপোনালোকে দিবও পাৰে নিদিবও পাৰে, কিন্তু যদি আপোনালোকে জ্বালা খাই ভাল পাই দিব নহ'লে এইটো নিদিলেও কথা নাই। এতিয়া আমি আটাটো মিক্স কৰি অলপ অলপকৈ পানী দি পেলাই আটাটো মিক্স কৰি ল'ব এনেকৈ। হাতত অলপ তেল লগা লাড়ুটো এনেকৈ অলপ 5-10 মিনিট এনেকৈ ৰাখি থৈ দিলে হ'ল, তেতিয়া অলপ চফ্ট হ'ব। তাৰপিছত আমি আলু সিজাই লৈছোঁ, এনেকৈ আলু সিজাই লৈছোঁ। আলুত এতিয়া দিম কেঁচা জলকীয়া অলপমান কাটি লৈছোঁ। এইটো আপোনালোকে যিমানখিনি জ্বালা খাই ভাল পায়, কম জ্বালা খালে কম, মই কমকৈ দিছোঁ কাৰণ বেছি জ্বালা নাখাওঁ যিহেতু। তাৰপিছত দিছোঁ ধনিয়াৰ পাত, দিছোঁ। তাৰপিছত পিঁয়াজ কুটি লৈছোঁ, পিঁয়াজ দিছোঁ। তাৰপিছত মই ইয়াতে অকণমান দিছোঁ ধনিয়া গুড়ি, অলপ দিছোঁ জিৰা গুড়ি, অলপ অলপ দিলে হৈ গ'ল। এইখিনি দিলে আলু চপটো ধুনীয়া টেষ্টি হ'ব, চেণ্টটো উঠিব মছলা খাইও ভাল লাগিব। পৰিমাণ অনুযায়ী ইয়াত অকণমান নিমখ দিলে হ'ল। পিটিকা হৈ গ'ল, এতিয়া আমি ৰেডি কৰিলোঁ গোটেইখিনি। এতিয়া আমি আলু পৰঠাটো বনাব পাৰিম। এনেকৈ লাড়ু লাড়ু কৰি ভাগ কৰি লৈছোঁ। এনেকৈ লাড়ুটো অলপ বেলি ল'লে হ'ল, সাধাৰণ বেলি ল'লে হ'ল, লুচিতকৈ অলপ সৰুকৈ। ইমান ডাঙৰকৈ বেলি লৈ লুচিৰ ইমান ডাঙৰ বা লুচিতকৈ সৰু হ'লেও কথা নাই, এনেকৈ আলুখিনি আমি ভৰাই ল'ম এনেকৈ। এনেকৈ মুখখন মাৰি দিব লাগিব, এনেকৈ মুখখন মাৰি দি ধুনীয়াকৈ বেলিব লাগিব। তেলতে অলপ তেল অলপমান দি পেলাই বেলিলে বস্তুটো ধুনীয়া হ'ব, নহ'লে আগফালে হেৰি দিব পাৰে। টাৱাখনত এনেকৈ তেল দি ল'ব লাগিব। তেল দিছোঁ, তেলটো ভালদৰে গৰম হ'লে এনেকৈ বহাই দি ল'ব লাগিব, নহ'লে তলত লাগি ধৰিব পাৰে। তেল ভাল গৰম
জুইটো কমকৈ দিব, তেতিয়া ধুনীয়াকৈ আটাখিনি সিজিব। এইখন মোৰ বনোৱা হৈ গ'ল, ধুনীয়াকৈ ভাজা হৈছে। আৰু দ্বিতীয়খন বনাওঁ এতিয়া। এয়া মোৰ আলু পৰঠা হৈ গ'ল বনোৱা। আপোনালোকে এনেকৈ বনাবলৈ ট্ৰাই কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এনেকুৱা নতুন নতুন ভিডিঅ' লৈ আকৌ আহিম আপোনালোকৰ মাজলৈ। আজিলৈ